প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰিব লাগিব আৰু টাইপ কৰিব লাগিব APK এডিটৰ। আৰু ইয়াতে জনাব বিচাৰিছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কাষতে থকা তলত বেল আইকনটো ক্লিক কৰি দিব। আৰু এইটো আমাৰ অ'পেন হৈ গৈছে আৰু কমেণ্ট এডিটটো অ'কে কৰি পিনি এপ নেম ইয়াত বিভিন্ন ধৰণৰ নাম লিখিব পাৰে, যেনে বাবু নৰ, ইয়াতে মোৰ নামটো লিখিছোঁ, অ'কে কৰি দিব। আৰু অ'কে কৰাৰ পিছত অলপ সময় আছে, কামটো কৰি আছে। খোলাৰ পিছত ইনষ্টল বুলি আহিব, ইনষ্টলটো অ'কে কৰি দিব মাজত থকা। অ'কে কৰাৰ পিছত আমাৰ ইনষ্টলটো ইনষ্টল কৰিব লাগিব। এতিয়া ইনষ্টলিং হৈ আছে বাবু নৰ। আমি যি কৰিব লাগিছিলে সেইমতে চব কৰিব পাৰোঁগৈ। খাৱা ঠাই কেনেকৈ ভেৰিফাই কৰিছে নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব। কৰাৰ পিছত আকৌ নেক্সট কৰিব লাগিব। কানেক্টিং হৈ আছে, কানেকশ্যন হোৱাৰ পিছত আকৌ এডিটৰ আৰু কণ্টিনিউৱাছ কৰিব লাগিব। কণ্টিনিউৱাছ পিছত আমি ভেৰিফাই কৰিব লাগিব।